আপোনালোকে ভিডিঅ' থাম্বনেইলখন দেখি গম পালেই বেহাৰবাৰী আউটপোষ্টৰ পৰা মোহন দা KK দা আৰু জবাবা আঁতৰি অহা কাৰণটোনো কি? বেহাৰবাৰী আউটপোষ্ট কিয় কৰিবলৈ বাদ দিলে তেওঁলোকে গোটেইখিনি কথা আজি কম এইটো ভিডিঅ'টোত আৰু সম্পূৰ্ণকে ভিডিঅ'টো চাই থাকিব। তেওঁলোকৰ অভিনয় চাই ভাল পাইছিলে ভিডিঅ'টো লাইক এটা কৰি দিব। এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। আপোনালোকক প্ৰত্যেকটো ভিডিঅ'তে জনাই আহিছোঁ যে KK দা নতুন এখন চিনেমাত অভিনয় কৰিছে, যিহেতু নাম চিকাৰ। জুবিন দাই নিজে পৰিচালনা কৰা সেই চিকাৰখনত KK দাই অভিনয় কৰিছে। সেইবাবে বেহাৰবাৰী আউটপোষ্টত তেওঁ টাইম দিব পৰা নাই। আৰু আপোনালোকে গম পাইছে আমাৰ মৰমৰ জুবিন দাই সেই চিনেমাখনৰ পৰিচালনা কৰিছে। আৰু এই ৰাঘৱৰ পিছতে আহিব KK দা ভাগৰ চিনেমা। খবৰটো শুনি কোনে ভাল পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু বেহাৰবাৰী আউটপোষ্টত তেওঁ বহুত দিনৰ বাবে বিৰত হৈ থাকিব সেইবাবে বহুত ডাঙৰ বেয়া খবৰ হয় বেহাৰবাৰী আউটপোষ্ট চাই ভাল পোৱা সকলৰ বাবে। আৰু মই জবাবাৰ কথা কওঁ, আপোনালোকৰ ভিতৰতো বহুতে জানে চাগে জবাবাৰ বিষয়ে। এক অসমীয়া কিছুমান ৱেব ছিৰিজ কৰে, বহুত দিনৰ আগতে কৰিছিলে বেদবদান লগতে ৱেব ছিৰিজ কিছুমান। আকৌ এখন ৱেব ছিৰিজৰ লগত তেওঁ জড়িত হৈ আছে, যাৰ বাবে তেওঁ বেহাৰবাৰী আউটপোষ্টত সময় দিব পৰা নাই জবাবাই। আৰু মোহন দাৰ কথা কওঁ, মোহন দা বৰ্তমান ঘৰত আছে, যাৰ বাবে বেহাৰবাৰী আউটপোষ্টত অহা নাই। আৰু আজিৰ ভিডিঅ'টো ইমানেই আহিছিলে। আৰু যদি কোনোবা নতুন মোৰ ভিডিঅ'টো চাই আছে, প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে লাগিলে। আৰু নেক্সট ভিডিঅ' আপোনালোকৰ নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাম। তো ঠিক আছে, এতিয়ালৈ বাই বাই। ভিডিঅ'টো ইয়াতে